নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি এটা বিশেষ ঠাইলৈ আহি আছোঁ, যিহেতু আজি শাওনৰ শেষৰটো সোমবাৰ। আৰু আজি মই ভীমাশংকৰ মন্দিৰত উপস্থিত আছোঁ। এই ভীমাশংকৰ মন্দিৰ এতিয়ালৈকে পোৱাগৈ নাই, মন্দিৰৰ ৰাস্তাত আছোঁ। আপোনালোকক সবিশেষ দেখাই যাম, ভিডিঅ'টি শেষলৈকে চাই যাব, ঠিক আছে। ইফালে বাইকৰ পাৰ্কিং আছে, আমি তাতে বাইক ৰাখিলোঁ। আৰু এইবিলাক দোকান আছে, ইয়াতে আপোনালোকে পূজাৰ বাবে সামগ্ৰী ল'ব পাৰে, নহ'লে আগতো আছে তাতো ল'ব পাৰে। এইবিলাক চব সামগ্ৰী ইয়াত পাব, বেলেগৰ পৰা নানিলেও হয়, ইয়াতে সকলো তেওঁলোকে সজাই মেলি দিয়ে। খুব সুন্দৰ এক পৰিৱেশ দেখাই আছোঁ আগলৈকে। আমি এতিয়া শৰাইৰ বাবে বস্তু ইয়াতে লৈ ল'ম। এইখন হৈছে 150 টকাৰ থালি। সকলো দিছে, গাখীৰ পদুম ফুললৈকে। এয়া ৰাস্তাৰ কাষত পুতলাৰ দোকান আৰু বহুত দোকান আছে। এয়া ভুজিয়া, নিমকি চব পাব, কুঁহিয়াৰ ৰস। এনেকৈ ৰাস্তাৰ কাষে কাষে বহুত দোকান আছে। এয়া চাওক কিমান ধুনীয়া। এয়া এনেকৈয়ে আৰু বহুত আছে। আহি আমি গণেশ মন্দিৰ পাইছোঁহি। গণেশ মন্দিৰৰ পৰা আৰু বহুত যাব লাগিব। তাৰপিছতে আমি ভীমাশংকৰ মন্দিৰ পামগৈ। ইমান ভাগৰ লাগিছে নহয়, ওপৰলৈ বহুত উঠিব লাগে মানে একদম, সেইকাৰণে প্ৰথমে গণেশ বাবাক পূজা দি যাওঁ। ভিতৰত বন্তি জ্বলাব নোৱাৰি, সেইকাৰণে বাহিৰতেই বন্তি জ্বলাই লৈছোঁ। তাৰপাছত ভিতৰত সেৱা কৰি পূজা দি যামগৈ। এয়া চাওক মানুহৰ লাইন। ইয়াৰ পৰা আৰম্ভ আৰু কিমান দূৰ যে আছে, আপোনালোকে নেদেখিলে কল্পনা কৰিব নোৱাৰিব। मंदिर में है। ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ভীমাশংকৰলৈ, আৰু কিমান দূৰ যাব লাগিব সেয়া আপোনালোকে নিজে নেদেখিলে অনুভৱ কৰিব নোৱাৰিব। এতিয়া গৈ আছোঁ। যোৱাবাৰ যেতিয়া আহিছিলোঁ, যোৱাবাৰ মানে শিৱৰাত্ৰিত আহিছিলোঁ, তেতিয়া আমি লাইনটো ইয়াৰ পৰা পোৱা নাছিলোঁ। ইয়াৰ পৰা বহুত দূৰ গৈ পেলানি পাইছিলোঁ, তেতিয়াও আমাৰ বহুত দেৰি লাগিছিল। আজি তাতকৈও মানে আগৰ পৰা আমি পালোঁ, মানে আজি তাতকৈও দেৰি হ'ব। ইবাৰতকৈও এইবাৰ মানে বেছি দেৰি হ'ব মানে আমাৰ। এয়া দেখিছে কিমান সুন্দৰ এক পৰিৱেশ। এনেকৈয়ে লাইন পাতি পাতি গৈ আছে এজন এজনকৈ। ভাল লাগে অৱশ্যে, এনেকৈ আহি বহুত বেছি ভাল লাগে। সেয়া অহাজনীহে বুজিব আচলতে কিমান ভাল লাগে, কিমান এটা পবিত্ৰ মন লৈ সকলো আহে শিৱজীক দৰ্শন কৰিবলৈ। যোৱাবাৰ শিৱৰাত্ৰিত যেতিয়া আহিছিলোঁ আমি, তেতিয়া এইখিনিৰ পৰা লাইন পাতিবলৈ পাইছিলোঁ, মানে এইখিনিৰ পৰা লাইন পাতিবলৈ পাৰিছিলোঁ। আৰু এইবাৰ আমি বহুত আগৰ পৰা লাইন পাতিছোঁ। মই আপোনালোকক ভিডিঅ'টো দেখাবৰ কাৰণেহে এইখিনিলৈকে মই আগবাঢ়ি আহিলোঁ, কিন্তু আকৌ গৈ মই লাইনতে ৰৈ থাকিবগৈ লাগিব। মানে মানুহ কিমান আছে আপোনালোকক দেখাব বিচাৰিছোঁ, জাষ্ট এটা আভাস দিব বিচাৰিছোঁ আপোনালোকক কিমান মানুহ আছে। এইখিনিলৈকেতো মানে 1% মানুহ আপোনালোকে দেখিছোঁ বুলি ধৰি লওক, মানে বাকী 99% মানুহ আপোনালোকে কল্পনা কৰি লওক যে কিমান হ'ব পাৰে। আচৰিত এক দৃশ্য, মানে মই প্ৰথম দেখোঁতেতো আচৰিত হৈ গৈছিলোঁ, মানে ইমান মানুহ, বাপৰে। মই শিৱৰাত্ৰিত শিৱসাগৰলৈ গৈছোঁ, শিৱদৌলৰ যি দৃশ্য সেয়া দেখিছোঁ, সেয়াও সাংঘাতিক এক দৃশ্য। আৰু এয়াও কম নহয়, মানে এয়াও সাংঘাতিক এক দৃশ্য। এই গাইজনীক দেখি আৰু মনটো ভাল লাগিল। তাই কিমান শান্তভাৱে মানুহৰ লগে লগে ঘূৰি ফুৰিছে। কোনোবাই যদি কল এটা দিছে তাকো খাইছে, আৰু কাকো একো মানে অনিষ্ট কৰা নাই, একদম ধুনীয়াকৈ ঘূৰি ফুৰিছে তাই। ৰাস্তাটোৰ কাষতে এটা ছাইডত এনেকৈ পদুম ফুল আছে, বগা পদুম ফুল। আপোনালোকে ধৰিব পাৰিছেনে জানো, 2-এপাহ তেনেকৈ আছে, কমকৈ আছে। ফুলবিলাক চাগে ছিঙি লৈ গ'ল পূজাৰ বাবে। আহি আছোঁ পোৱাহিয়ে নাই, আৰু বহুত দূৰ যাব লাগিব, ভাগৰ লাগি গৈছে। আৰু মাজতে চাবিটো হেৰুৱাই পেলানি আকৌ তললৈ গৈছে আনিবলৈ। এতিয়া আনি পালেহি বাৰু, ব্যস্ত আহি পেলানি ৰৈ আছেহি লাইনত। আকৌ কিবা এটা কৰি দিয়ক।
চাবিটো পালোঁ আৰু শেষত বহুত দূৰ কষ্ট কোনে দিলে চাবিটো? বাবাই দিলে বাবাই দিলে। भोला है भंडारी करे नंदी की सवारी संगनाथ रे शंकर नाथ रे जय हो जय भोलेनाथ। আমি এতিয়া অকণমান আগবাঢ়ি দিছোঁ। তেওঁলোক লাইনত ৰৈ আছে। এনেকৈ লাইনত গৈ থাকিব লাগিব, নহ'লে বহুত তাত ঝামেলা হয়গৈ। সেইকাৰণে এনেকৈ চিৰিয়েলকৈ এনেকৈ লাইনত গৈ থাকিব এজন এজনকৈ। বহুত দীঘল লাইন। এইটো এটা ষ্টপেজ আছে, ইয়াত বহিব পাৰে। আৰু ইয়াতে চেণ্ডেল জোতা যি য'ত আছে চব ইয়াতে খুলি থৈ যাব লাগিব। ইয়াৰ পৰা ভিতৰলৈ নিব নোৱাৰে আৰু। এতিয়া আহি আমি প্ৰথম গেটখন পাইছিলোঁ। সেইখন প্ৰথম গেট। এইফালে সোমাব লাগিব আৰু এইফালে ওলাব লাগিব। আগতে এইফালে সোমাইছিলে বাৰু, কিন্তু এতিয়া এইফালে এটা লাইন কৰি দিছে। ঠিক আছে, আপোনালোকক আগলৈকে দেখাই আছোঁ, ভিডিঅ'টো চাই যাওক। এনেকৈ কৰি এনেকৈ যাব পাৰে। আনকালে আহিলে মানে এনেকৈ যাব পাৰিব এইফালেদি, কিন্তু এতিয়া এইফালে লাইন কৰিবলগীয়া হৈছে। এনেকৈ কৰি এক পাক দিব লাগিব। ইফালে এইবিলাক বান্ধিছে এনেকৈ কৰি। আৰু ইয়াত এইফালে দেখিছে এই নদীখন মানে পাৰ হৈহে আমি শিৱলিংগত গাখীৰ দিবগৈ পাৰিম বা চাকি জ্বলাবগৈ পাৰিম। আৰু ৰ'দত আমি এতিয়া লাইন পাতি আছোঁ আৰু একটামান পাৰ কৰি পেলাই আমি জেগা পামগৈ। কেনেকুৱা লাগিছে কওক? বিৰাট ধুনীয়া লাগিছে, বিৰাট ভাল লাগিছে। আপোনালোক আহিব যিসকল অহা নাই, সাংঘাতিক ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম এনেকুৱা জেগাত আহিলোঁ। বহুতে ভাল লাগিছে, বহুত ভাল লাগিছে। বাইদেউ কোৱা, হা ভাল লাগিছেনে? আগত আহিছা নাই? নাই অহা। মই আগত এবাৰ আহিছোঁ, শিৱ পূজাত আহিছিলোঁ যোৱাবাৰত। তেতিয়াও বহুত ভাল লাগিছিল। তেতিয়া আৰু বেছি মানুহ আছিলে, এতিয়াও মানুহ আছে বাৰু, বহুত মানুহ আছে। বহুত ভাল লাগিছে। আপোনালোক আহিব এবাৰ। এই গছজোপা ভালকৈ লক্ষ্য কৰকচোন আপোনালোকে, তাত কিছুমান ফল লাগি আছে। মইতো চিনি নাপাওঁ এজোপা কি গছ, আৰু বহুতেই চিনি নাপায়। মই সুধিছিলোঁ, বহুতে চিনি নাপায় এজোপা কি গছ হয় তেওঁলোকে। আৰু আপোনালোকে যদি দেখিছে বা জানে তেনেহ'লে নামটো মোক জনাবচোন কমেণ্ট কৰি। কি হয় মানে বেল টাইপৰে হয়, ডাঙৰ ডাঙৰ, কিন্তু বেল নহয় এয়া। এই মন্দিৰ ভাগ আৰু বেছি ভাল লাগে কি কাৰণে জানেনে? কাৰণ ইয়াত কোনো আধুনিকতা নাই। মানে ইয়াত যেনেকৈ প্ৰকৃতি সৃষ্টি কৰিছে তেনেকৈয়ে ৰাখিছে, আৰু সেইকাৰণে বেছি ভাল লাগে। ইয়াৰ অন্যতম আকৰ্ষণ আৰু এটা হৈছে এই নদীখন। এই নদীখনৰ পানীখিনিত শিৱলিংগত ঢলা গাখীৰ আৰু পানীখিনি মিক্স হৈ যায়, আৰু এই পানীখিনি যে বৈ আহিছে তাতে মানুহে মুখ হাত ধুইছে, গা ধুইছে। কিমান যে এটা ভাল লগা পৰিৱেশ, আপোনালোক আহিলেহে গম পাব। আমি চাকি বন্তি জ্বলালোঁ, তাৰপাছত এতিয়া শিৱলিংগত গাখীৰ ঢালিবলৈ গৈ আছোঁ। এনেকৈ লাইন পাতি পাতি গৈ থাকিব লাগিব, আৰু সময় নাই। সেইখিনিত জাষ্ট অকণমান সময় আমাক দিব, গাখীৰ ঢালিম আৰু ফটাফট যাব লাগিব। সেইখিনিত ৰৈ লৈ আপোনাক সেৱা কৰিবলৈ সময় নিদিয়ে। সম্পূৰ্ণ 3 ঘণ্টাৰ অন্তত আমি পূজা পাতল কৰি আহিলোঁ। খুব ভাল লাগিলে, মনটো খুব পবিত্ৰ লাগিলে। আপোনালোকো আহিব ইয়াত, যদি আপোনালোকৰ ইচ্ছা আছে তেনেহ'লে ভীমাশংকৰ মন্দিৰ এবাৰ দৰ্শন কৰি যাব, আৰু আমাৰ খুব ভাল লাগিলে। মন্দিৰৰ বাহিৰত অলপ দূৰ আহি এনেকৈ ৰাইজৰ বাবে আহাৰৰ ব্যৱস্থা কৰিছে। কিমান সুন্দৰ চাওক। মন্দিৰৰ পৰা উভতি আহোঁতে আমি ৰাস্তাতে দেখিছোঁ এনেকৈ মহিলাসকলে জুম হৈ নাম জুৰি আছে। ইমান এক সুন্দৰ পৰিৱেশ। ইমান ৰ'দতো নিউজে এনেকৈ মানুহবিলাকে ফূৰ্তি কৰি কৰি গৈ আছে। ভাল লাগিছে এনেকৈ দেখি।
ঈশ্বৰে সকলোৰে মংগল কৰক তাকে কামনা কৰিছোঁ। মোৰ ভিডিঅ'টি আজি ইমানেই আছিল। যদি আপোনালোক সকলোৰে ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।